নমস্কাৰ বন্ধু বান্ধৱী, মই পৰিস্মিতাই আপোনালোকক নবাৰণ পৰিস্মিতালৈ পোনপ্ৰথমতে স্বাগতম জনাইছোঁ। আজি বনাইছোঁ মই তিয়হৰ খাৰ। আপোনালোকে আজিলৈ যদি এনেদৰে তিয়হৰ খাৰ বনাই খোৱা নাই তেনেহ'লে খাবলৈ খুবেই ভাল হয়। আৰু আজি যদি মই বনোৱা তিয়হৰ খাৰৰ ভাজিটো ভাল লাগে তেনেহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকনটো দবাই দিব, তেতিয়াহে মই পুনৰ যি ভিডিঅ' দিওঁ আপোনালোকলৈ পোনপ্ৰথমতে নটিফিকেশ্যন যাব। আৰু যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক এটা কৰি দিব, লগতে কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনে পালে। তেন্তে বেছি দেৰি নকৰি বলকচোন প্ৰথমতে চাই লওঁ আজিনো মই তিয়হৰ খাৰ কেনেদৰে বনালোঁ। তিয়হ লৈছোঁ এই তিনিটা। এই তিয়হ তিনিটা মই বাকলি গুচাই কাটি ল'ম। তিয়হকেইটা ধুই লৈ মই এনেদৰে কাটি ল'লোঁ। এনেদৰে সৰু সৰুকৈ কাটি ল'লোঁ। নহৰু ছফুটা এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ দীঘলে দীঘলে। আদা অকণমান লৈছিলোঁ, আদাকণো সৰু সৰুকৈ কাটি লৈছোঁ। জলকীয়া 4টা লৈছিলোঁ, জলকীয়াকেইটাও দীঘলে দীঘলে ফালি লৈছোঁ। মান ধনিয়া এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ আৰু লগতে লৈছোঁ অলপমান খাৰ। ঘৰৰ কলাখাৰ হয়। তেন্তে বলকচোন এতিয়া বনাওঁগৈ। গেছৰ জুই অন কৰি মই কেৰাহী এটা গেছত বহাই দিছোঁ আৰু তাত মই মিঠাতেল দিছোঁ। মিঠাতেল বেছি দিয়া নাই, মিঠাতেল কমাই দিব লাগে। মিঠাতেলখিনি অকণমান গৰম হৈছে। তেলখিনি গৰম হ'ল, এতিয়া মই ইয়াত তেজপাতখিনি দি দিছোঁ। কাটি লোৱা পিঁয়াজখিনিও মই তেলত দি দিলোঁ। জলকীয়াকেইটাও দি দিছোঁ। এতিয়া মই ইয়াত টুকুৰা টুকুৰকৈ কাটি লোৱা আদাখিনিও দি দিছোঁ। লগতে নহৰুখিনিও দি দিছোঁ। এতিয়া মই এইখিনি অলপমান ভালদৰে ভাজি ল'ম প্ৰথমতে। এতিয়া মই ইয়াত হালধি অকণমান দি দিছোঁ। হালধি আপোনালোকে পৰিমাণ অনুসৰি দি ল'ব। এইখিনি ভাজি হৈ গ'ল। এতিয়া মই ইয়াত কাটি লোৱা তিয়হখিনি দি দিছোঁ। এতিয়া ইয়াত মই নিমখ দিছোঁ। নিমখ আপোনালোকে পৰিমাণ অনুসৰি দি ল'ব। এনেদৰে ভালকৈ লৰাই দিব। তিয়হখিনি এনেদৰে ভাজি থাকিব। এতিয়া মই ইয়াত কলাখাৰ চামুচ এখনেৰে 2 চামুচ দিছোঁ। আপোনালোকে কলাখাৰ নিজৰ পৰিমাণ অনুসৰি দি ল'ব। তাৰপাছত খাৰখিনি গোটেই তিয়হখিনিতে এনেদৰে ভালদৰে মিক্স কৰি দিব। আপোনালোকে যদি আজিলৈকে এনেকৈ তিয়হ খাৰ দি বনাই খোৱা নাই তেনেহ'লে বনাই খাবলৈ ভালেই লাগে। এই তিয়হখিনি আমাৰ ঘৰৰ হয়, মানে ঘৰতে লগা তিয়হ হয়। এনেদৰে তিয়হৰ খাৰৰ ভাজি বনাবলৈ বহুত সহজ হয়। আপোনালোকেও বনাই খাব। এতিয়া মই ইয়াত কাটি লোৱা মান ধনিয়াখিনি দি দিছোঁ। এই তিয়হৰ খাৰখিনি মোৰ বনাই হৈ গ'ল। এতিয়া মই গেছৰ জুইটো বন্ধ কৰি দিম। মোৰ এই তিয়হৰ খাৰৰ ভাজিখন বনাই হৈ গ'ল। তেনেহ'লে আজিলৈ আহোঁ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিম। ধন্যবাদ।